দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইটোক শনিবাৰে সন্ধিয়া মিচিং জাতীয় সংগঠন TMPকে MMK TMMK জনাই জিলা সমিতি আৰু মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন জনাই জিলা সমিতিৰ উদ্যোগত তথা চেম্বাৰ্ছ অৱ কমাৰ্চ জনাই প্ৰেছ ক্লাব ট্ৰাইবেল সংঘ ASU AJYCP জ্যেষ্ঠ নাগৰিক সন্থা গোৰ্খা নাগৰিক পৰিষদ সন্মিলিত গণশক্তি অসমৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাজ্যৰ সহযোগত জোনাই সদৰৰ কাৰ পাৰ্কিঙত শনিবাৰে সন্ধিয়া জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অগণন গুণমুগ্ধৰ জুবিন গাৰ্গৰ গুণমুগ্ধ ৰাইজে উপস্থিত থকা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাটক একাডেমী বঁটা প্ৰাপক নিতম দক্ষিৰী তৰাৱতী মিলি বৰীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো। ইফালে অনুষ্ঠানত 1 মিনিট মৌন প্ৰাৰ্থনা কৰি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসাগৰত থকা পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰে গভীৰ সমবেদনা। ইফালে অগণন গুণমুগ্ধই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিলৈ জোনাই সদৰৰ কাৰ পাৰ্কিঙৰ পৰা উলিওৱা হয় এক শোকযাত্ৰা।